ডাঙৰীয়া নেতৃত্বত কাৰ্বি আংলঙত ৰাজনীতি সমস্যা নৰেন্দ্ৰ মোদী আমি লগ কৰি আহিছোঁ কাৰ্বি আংলঙৰ ৰাজনীতি সমস্যা সেই অট'নমাছ ষ্টেটৰ সমস্যা পূৰণ কৰাৰ স্বাৰ্থত লগতে কাৰ্বি আংলঙত অল ৰাউণ্ডৰ ডেভেলপমেণ্টৰ পূৰণ কৰাৰ স্বাৰ্থত আৰু কাৰ্বি আংলঙত গোটেইখিনি সমস্যাবিলাকৰ সমাধান কৰাৰ স্বাৰ্থত তেখেতক আমি মেমৰেণ্ডামত আকাৰে লগ কৰা হৈছে আৰু প্ৰথমে এপইণ্টমেণ্ট দিছে মাত্ৰ 15 মিনিট কিন্তু কথা পাতিমতে তেখেতে 45 মিনিটলৈকে আমাক সময় দিছে তাৰ কাৰণে কোনো প্ৰাইম মিনিষ্টাৰক আজিলৈকে 45 দিয়ে মই মনমোহন সিং দিনত মই নিজে গৈছিলোঁ তেতিয়া মাত্ৰ নেতৃত্ব লৈছে বীৰেন সিং মাত্ৰ 5 মিনিটে সময় দিছে বহি পাৰ্লিমেণ্টত 5 মিনিট সময় দি আমাক বিদায় দিলে একো কথা নকলে কিন্তু পৃথিৱীৰ ভিতৰত জনপ্ৰিয় প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া কাৰ্বি আংলঙৰ সমস্যাবিলাকৰ বুজিবৰ কাৰণে তেতিয়া মই কৈছিলোঁ যে কাৰ্বি আংলং হ'ল oldest 62 district in the country, largest 62 district in the country, bigger than Goa, Sikkim, even Tripura also. We have total geographical boundary 10,434 square kilometer above. So we need implementation of Article 244A as per Constitution of India. তেখেতে বুজি পাইছে আণ্ডাৰলাইন কৰিছে এতিয়া মই কৈছিলোঁ we need 1,000 crores for all-round development Karbi Anglong and West Karbi Anglong. তেখেতে next দিনত 94 crores 11 lakhs নীতি আয়োগ জৰিয়তে তেখেতে দিয়া হৈছে প্ৰথমবাৰ এজন ব্যক্তি এজন প্ৰাইম মিনিষ্টাৰ পাইছো যে লগে লগে আজি আমি মেমৰেণ্ডাম দি আহিছো নেক্সট দিনত মোক চেংচন লেটাৰে অৰ্ডাৰ দিলে নীতি আয়োগে 1 কোটি 2 কোটি নহয় 94 crores 11 lakhs সেইটো কাৰ্বি আংলঙত এটা ৰাজনীতি ইতিহাস কাৰ্বি আংলং ইয়াত ডিফু ষ্টেডিয়াম আপোনালোকে দেখা পাইছে 40 crores 45 crores ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড নেশ্যনেল ষ্টেণ্ডাৰ্ড ইয়াত বনাইছে আপোনালোকে দেখা পাইছে চুকু আগতে West Karbi Anglong Dorkamukal Sports Complex, Difu River Beautification, hey গোটেইখিনি লৈ 94 crores 11 lakhs নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাক উপহাৰ দিছে আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেত নিজে লৈ গৈছে তাতে চিফ মিনিষ্টাৰ লগ হৈছে তেখেতে অট'নমাছ ষ্টেটৰ কথা তেখেতে বিতংভাৱে বহলাই কৈছে তেখেতে কৈছে মেমৰেণ্ডাম দি আহিছে সাংসদ তেতিয়া হৰেণ সিং বি ডাঙৰীয়া আছে বীৰা সিং লেং ডাঙৰীয়া আছে দৰসিং ৰহাং ডাঙৰীয়া আছে বৰ্তমান সাংসদ অমৰ সিং দিছো ডাঙৰীয়া আছে কোন চিফ মিনিষ্টাৰে কাৰ্বি আংলঙৰ ৰাজনীতি সমস্যা সমাধান কৰাৰ স্বাৰ্থত নিজে প্ৰাইম মিনিষ্টাৰৰ লগত লৈ গৈছে কোন ৰাজ্যিক সভাপতিয়ে কাৰ্বি আংলঙত সমস্যাবিলাকৰ হোম মিনিষ্টাৰ তেখেত দিলীপ শইকীয়া ডাঙৰীয়া আমাক লৈ গৈছে সেইটো কাৰ্বি আংলং তাৰ লগত কোন গৈছে ডক্টৰ জয়ন্ত ৰম্পি এক্স MP ডক্টৰ ধৰম সিং তেৰণ এক্স MLA আৰু লগতে এলভিন তেৰণ আমি গোটেই টিমটো গৈ প্ৰায় 1 ঘণ্টা ওপৰত তেখেতে কাৰ্বি আংলঙৰ সমস্যা তেখেতে কৈছে দিলীপ শইকীয়া ডাঙৰীয়া আমি সকলোৱে হাত চাপৰি মাৰিব লাগিব অসমৰ ইতিহাস নাই অসমত ৰাজ্যিক সভাপতিয়ে কাৰ্বি আংলঙৰ সমস্যা সমাধান কৰাৰ স্বাৰ্থত কোনো সভাপতিয়ে আজিলৈকে লগ কৰা নাই এজন ব্যক্তি আছে দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ কাৰ্বি আংলং অকল সেই হোম মিনিষ্টাৰে লৈ যোৱা নাই অকল তেখেতে অকল যে পাৰ্লিমেণ্টত কাৰ্বি আংলঙত চেণ্ট্ৰেল ট্ৰাইবেল ইউনিভাৰ্চিটি দিব লাগে বুলি তেখেতে মাত মাতিছে কোনে মাত মাতিছে দিলীপ শইকীয়া ৰাজ্যিক সভাপতি ডাঙৰীয়াই